কবিতাৰ শিৰোনাম একপক্ষীয় প্ৰেম। কবি ইমামুল হক। ৰঙা ৰঙে যদি বিদ্ৰোহী সূচায়, তেনেহ'লে তোমাৰ নামত মোৰ বুকুত ফুলি উঠা ৰঙা গোলাপ ফুলপা কেনেকৈনো তোমাতেই বিলীন কৰি হৃদয়ৰ প্ৰেমৰ থাপনাত দিম। তুমি বিদ্ৰোহী হৈ উঠিলে দুয়োৰে সম্পৰ্ক আজীৱন হেৰুৱাই পেলাম। কলিজাত বাঢ়িব ভালপোৱাৰ বিষ। এনে এটা সংশয় মনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে। তথাপিও আঙুলিৰ মূৰত ধৰা দিয়া প্ৰতিপুৱা এটি প্ৰেমৰ কবিতা হৈ এনেকৈয়ে একপক্ষীয় প্ৰেমৰ মাজতে পাওঁ প্ৰাপ্তিৰ অন্য এক সুকীয়া মাদকতা।